বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে 2026 চনৰ যি নিৰ্বাচন আহি আছে সেই নিৰ্বাচন সম্পৰ্কে আমাৰ মন্দিয়া সমষ্টিৰ নিৰ্বাচন কেন্দ্ৰিক কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে যে মন্দিয়া সমষ্টিত বিভিন্ন ধৰণে বিভিন্ন ৰাজনৈতিক দলে কুচকাৱাজ চলাই আছে। এটা সময়ত মন্দিয়া সমষ্টিৰ পৰা আমাৰ ৰফিকুল ইছলাম ডাঙৰীয়া তেখেতেও বিধায়ক হৈছিল। আমাৰ শ্বেৰমান আলী ডাঙৰীয়া তেখেতে মন্দিয়া তথা বৰ্তমানৰ মন্দিয়া, কিন্তু এটা সময়ত তেখেতে বাঘবৰৰ বিধায়ক আছিল। আৰু আব্দুল খালেক ডাঙৰীয়া তেখেতে লোকসভাৰ সাংসদ আছিল আৰু এতিয়া মন্দিয়া বিধানসভাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এতিয়া বন্ধুসকল, আপোনালোকে এটা বস্তু সকলো সময়তে লক্ষ্য কৰিব লাগিব যে দলীয়ভাৱে যদি আমি কাৰোবাৰ প্ৰতি বেছিকৈ মানুহজনৰ প্ৰতি দিৱানা হৈ যাওঁ, মানুহজনক বেছিকৈ দলীয়ভাৱে তেখেতৰ ওপৰত প্ৰভাৱিত হওঁ, তেতিয়াহ'লে দেখিবলৈ পাব আমাৰ সংখ্যালঘু যিসকল ৰাইজ আছে তেখেতসকলৰ যিটো মনৰ আশা, সেই মনৰ আশাটো কেতিয়াও আমাৰ কংগ্ৰেছেই হওক, বিজেপিয়ে হওক বা বিভিন্ন ৰাইজৰ দলেই হওক, তেখেতসকলে যিকোনো পাকচক্ৰত পেলাই হ'লেও সংখ্যালঘু জনগণৰ যিটো মনৰ আশা, সেই আশাটো পূৰণ হ'বলৈ কেতিয়াও নিদিয়ে। তেখেতসকলৰ উদ্দেশ্য হ'ল যিটো অসমৰ যিটো সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাত কেৱল সংখ্যালঘুসকলক দমন কৰি যিসকল ব্যক্তিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, যিবিলাক ৰাজনৈতিক দলে সংখ্যালঘু জনগণৰ যি দুখ, যি যন্ত্ৰণা, এই যন্ত্ৰণা বুজি নোপোৱাকৈ যিসকল ব্যক্তিয়ে চকু মুদা কুলিৰ ভাও ধৰি থাকিব পাৰে, তেখেতসকলেহে ৰাজনৈতিক দলৰ টিকেটবিলাক পোৱাৰ সমৰ্থ হয়। গতিকে মই আমাৰ মন্দিয়া সমষ্টিৰ যিসকল ৰাইজ আছে তেখেতসকলক এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে পূৰ্বৰ আজি 1947 চনৰ পৰা যিবিলাক ৰাজনৈতিক দলৰ নেতৃত্বত আপোনালোকৰ ভৱিষ্যত এৰি দিছিল, সেইসকল ব্যক্তিৰ নেতৃত্ব আৰু বৰ্তমানৰ আমাৰ যিটো শ্বেৰমান আলী ডাঙৰীয়া তেখেতৰ নেতৃত্বৰ যি পৰ্যালোচনা, সেই পৰ্যালোচনাটো আপোনালোকে বিশ্লেষণ কৰিব লাগে। ইয়াতে মই যুৱক যিসকল ভোটাৰ আছে, যিসকল বুদ্ধিজীৱী আছে, সেইসকলক অনুৰোধ কৰিব বিচাৰিছোঁ, এটা সময়ত কংগ্ৰেছ দলৰ মাননীয় দিলদাৰেজা ডাঙৰীয়া আমাৰ কেবিনেট মন্ত্ৰীও আছিল, চৰ উন্নয়নৰ ডেভেলপমেণ্ট মন্ত্ৰী আছিল। তথাপিও আমাৰ এই বাঘবৰ সমষ্টিৰ যি অৱস্থা, যি নদীৰ গৰাখহনীয়া, যি কবলত পৰি আমাৰ বিভিন্ন জনগণে নিজৰ ঘৰ বাৰী হেৰুৱাই দিশহাৰা হৈছিল, কিন্তু তাৰ এটা অকণমান হ'লেও আশাৰ বতৰা আনিবলৈ সক্ষম হৈছিল আজিৰ যি শ্বেৰমান আলী ডাঙৰীয়া বৰ্তমানৰ বিধায়ক হৈ আছে, তেখেতে অকণমান হ'লেও আশাৰ বতৰা আনিবলৈ সক্ষম হৈছে। মই এটা সময়ত দিলদাৰেজা ডাঙৰীয়াক মই কৈছিলোঁ, যেতিয়া ৰাজনীতি কৰিছিলোঁ, অৱশ্যে একেবাৰে বয়স মোৰ কম আছিল, তেখেতক মই অনুৰোধ কৰিছিলোঁ যে ছাৰ, আমাৰ ঘৰত দিলদাৰেজা ডাঙৰীয়া এটা সময়ত অহা যোৱা কৰিছিল। মই তেখেতক কৈছিলোঁ, ছাৰ, যি কাম আছে হওক, চব বাদ দিয়ক, আপুনি কেৱল নদীৰ গৰাখহনীয়াটো প্ৰতিৰোধ কৰাৰ এটা ব্যৱস্থা কৰক। তেখেতে ডাইৰেক্টলি মোক ক'লে, বাবা, এইটো সম্ভৱ নহয়। আব্দুল খালেক ডাঙৰীয়া কিছুদিন আগত যেতিয়া আমাৰ তাৰাকান্দি গৈছিল, হয়তো মোৰ সেই বক্তব্যখিনি কোনোবাই যদি শুনিছে, তেখেতসকলে নিশ্চয় মোৰ এই বক্তব্যৰ মাজত মনত পেলাব। মই তেখেতক কৈছিলোঁ যে ছাৰ, আপুনিও ইচ্ছা কৰিলে, আপুনি যিহেতু কৰ্মদক্ষ এজন সাংসদ, তেতিয়া তেখেতে সাংসদ আছিল, আপুনি এটা চেষ্টা কৰক, নদীৰ যিটো গৰাখহনীয়া, এই নদীৰ গৰাখহনীয়াৰ কাৰণে আমাৰ চাকৰি বাকৰি থাকিলেও লাভ নাই। যাৰ মাটি নাই থাকিবলৈ, তেখেতে কেতিয়াও শান্তিত থাকিব নোৱাৰে। মই সেইকাৰণে সেই অঞ্চলত যেতিয়া আব্দুল খালেক ডাঙৰীয়া আহিছিল, এটা সুযোগ পাইছিলোঁ, কিবা কাৰণত তেখেতৰ আগত মই বক্তব্য দিছিলোঁ, তেতিয়াও মই এই গৰাখহনীয়াৰ বিষয়ে তেখেতক উত্থাপন কৰিছিলোঁ। তেখেতৰ মুখতে সেইটো এক অসহায় ধৰণৰ এটা বক্তব্য আছিল, সান্তনাৰ যিটো অসহায় সান্তনা, সেই সান্তনাৰ জৰিয়তে তেখেতে এটা কথা কৈছিল যে বাবা, এইটো সম্ভৱ নহয়। কিন্তু মই দেখিবলৈ পাইছোঁ, যিটো আজি শ্বেৰমান আলী ডাঙৰীয়াই
দুদিন পিছতে করক বা আগত করক, এটা হলেও আশার বতরা আমার এই চরাঞ্চলের মানুহৰ কাৰণে নদীৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাৰণে এটা প্ৰকল্প আনিছে তেখেতে। মোৰ অৱশ্যে ঘৰ বাৰী নদীয়ে ভাঙিছে যদিও আজি মই এটা সান্তনা লাভ কৰিব পাৰোঁ যে এদিন হ'লেও এই প্ৰচেষ্টাই আমাৰ এই বাঘবৰ সমষ্টিৰ বা মন্দিয়া সমষ্টিৰ যি গৰাখহনীয়াৰ কবলত পৰা যি ৰাইজ আছে তেখেতসকলে সকাহ পাব। এইটো মোৰ এটা বিশ্বাস হৈছে। তেখেতৰ কামৰ প্ৰতি আকৃষ্ট হৈ বা তেখেতৰ কামৰ যিটো নমুনা, সেই নমুনাটো লক্ষ্য কৰিলে মই সেই বস্তুটো সম্পূৰ্ণভাৱে স্পষ্টভাৱে মানি ল'বলৈ বাধ্য হৈছোঁ। গতিকে আৰু দ্বিতীয় কথাটো হ'ল, যিসকল নেতাই দলীয় কিছুমান প্ৰব্লেমত থাকি, দলীয় বাণ্ডিঙত থাকি চলিব বিচাৰে, তেখেতসকলে প্ৰকৃতপক্ষে সেই তেখেতে জন্ম লোৱা জাতিটোৰ বিষয়ে মুক্ত কণ্ঠে মাত মাতিব নোৱাৰে। এইটো সংখ্যালঘু বুলি নহয়, সংখ্যাগুৰু বুলি নহয়, সকলো সংখ্যাগুৰু যিবিলাক নেতা আছে তেখেতসকলে যদি দলীয়ভাৱে প্ৰভাৱিত থাকে, তেখেতসকলে কেতিয়াও তেখেতসকলৰ যি জন্মগত যিটো জাতিক লৈ তেখেতসকলে মাত মাতিব, সেই মাত মাতাটোত অকণমান হ'লে বাধাৰ সৃষ্টি হয়। সেই হেতুকে মই ফেনমান আলী ডাঙৰীয়াক সম্পূৰ্ণভাৱে সমৰ্থন কৰিছোঁ। তেওঁ এজন অগ্ৰণী নেতা, তেওঁ এজন বিচক্ষণ নেতা। গতিকে তেখেতে নিৰ্দলীয় আহক, যি দল লৈ আহক, আমি মন্দিয়াবাসী ৰাইজে তেখেতক ভোট দি জয়যুক্ত কৰাটো আমাৰ সকলোৰে কৰ্তব্য আৰু দায়িত্ব। এইখিনি মোৰ আজিৰ বক্তব্য আছিল। ধন্যবাদ। জয় অসম।